মোক সহায় কৰিলে আপোনাক সহায় কৰিম বুলি আমাক আশা দিছিল BPF পাৰ্টি। গতিকে এতিয়া দেখা গ'ল যে আমাৰ ফৰেষ্ট ভিলেজে কোনো মানে গণ্য কৰা নাই। কিয় কৰা নাই? OLF-ত আমাক 2008-ত ভৰাই দিলে। কিয় ভৰাই দিলে? হা, আমি 95% আমি BPF-ত আছিলোঁ ফৰেষ্ট ভিলেজৰ মানুহ। এতিয়া যদি আমি UPPL চৰকাৰ যদি গঠন নহ'লেহেঁতেন আমাক এই ফৰেষ্ট গাঁওটো খেদি দিলেহেঁতেন, বেলেগ গাঁৱৰ নহয়। তাই সৰুৰ পৰা আমাৰ গাঁৱত ঘূৰি ফুৰি চাইছে কিমান দূৰলৈকে সিহঁতৰ ডকুমেণ্ট আছে আৰু বসবাস কৰি আছে। তেখেতে নিজেই চবেই জানে, হ'লেও কিয় আমাক এনেকুৱা খালত পেলাই দিব লাগে? আমি আশা আছিল যে আমাৰ BPF পাৰ্টি লগতে আমাৰ গাঁৱৰ ওচৰতে আমাৰ EM জেমছ বসুমতাৰী। আমি সমস্যা ক'বলগীয়া আমাৰ মাটিৰ বিষয়ে। আমি ইয়াত 1947 চনৰ পৰা আমি বসবাস কৰি আহিছোঁ। আমাৰ ডকুমেণ্ট 1950 চনৰ পৰা এতিয়ালৈকে অ'কে আছে। আমি দেখিবলৈ পাইছোঁ যে 1950 চনৰ ডকুমেণ্ট আছে। গতিকে এতিয়া আমি ইয়াতে বসবাস কৰি থাকোঁতে এতিয়া আমি ঘূৰি ফুৰি আমি শুনিবলৈ পাইছোঁ বা চাবলৈ পাইছোঁ, আমি 2008 চনত আমাৰ গাঁওখন OLF-ত সোমাই দিল। আমাৰ ওচৰৰে আমাৰ EM MCL আছিল। তেখেতে আমাক ছেভ কৰিব লাগিছিল। যিহেতু 1950 চনৰ আমাৰ ডকুমেণ্টে আছে, আমি আমাৰ আটা পিতাবিলাক ইয়াতে নিজেই দখল কৰা নাই, আমাৰ ডাইৰেক্ট DFOই আমাক আনি থৈছে। আমি তেতিয়াৰ পৰা আমি খাজনা পাতি চব আমাৰ অ'কে আছে। গতিকে এই OLF-ত আমাক ছেভ কৰিব লাগিছিল, মানে তাতে সোমাব নালাগিছিল। সোমাই দিয়াটো ভুল। ওচৰৰে আমাৰ EM চব জানে BPF-ৰ পাৰ্টিৰ আছিল। নিশ্চয় আছে, মানে তেতিয়াই BPF পাৰ্টি চৰকাৰ আছিল। সেই চৰকাৰ হিচাপতে তেখেতে আমাক OLF-ত ভৰাই দিল। আমি ৰাইজে একো নাজানে, ৰাইজে একো নাজানে। তেতিয়া জানে আমাৰ EM-এ ফৰেষ্ট আণ্ডাৰত বা ফৰেষ্ট গাঁৱত জানা শুনা মানুহ নাই, চবেই জাম্বা জাম্বি। এতিয়ালৈকে নিৰক্ষৰতা এজন BA পাছ MA পাছ এতিয়ালৈকে ওলোৱা নাই। তাই জানে ওচৰৰে, বেলেগ গাঁৱৰ নহয়। তাই সৰুৰ পৰা আমাৰ গাঁৱত ঘূৰি ফুৰি চাইছে কিমান দূৰলৈকে সিহঁতৰ ডকুমেণ্ট আছে আৰু বসবাস কৰি আছে। তেখেতে নিজেই চবেই জানে, হ'লেও কিয় আমাক এনেকুৱা খালত পেলাই দিব লাগে? আমি আশা আছিল যে আমাৰ BPF পাৰ্টি লগতে আমাৰ গাঁৱৰ ওচৰতে আমাৰ EM জেমছ বসুমতাৰী তেখেতে আমাক সহায় কৰিব, ম্যাদী পাট্টা হ'ব। ইয়াৰ পৰা এই অলপ পাছৰ দখল কৰা মাটিবিলাক বেলেগ বেলেগত ঠাইত ম্যাদী হৈছে। আমি 1950 চনৰ এতিয়ালৈকে আমাৰ কোনো মানে ম্যাদী হোৱাৰ কোনো লাইন দিয়া নাই। আমাৰ OLF-ত সোমাই দিল। এইটো কি বুলি ভাবিছে আমাক? মানুহ বুলি তাই ভবা নাই নেকি? আমাক গণ্য কৰা নাই। আমি আগত তেখেতক কিমান গণ্য কৰিছোঁ যে আমাৰ ওচৰৰে EM হ'লে আমাৰ এদিন আমাৰ গাঁওখন ডেভেলপ হ'ব, আমাৰ ম্যাদী পাট্টা এদিন আমি পাম। তেনেকুৱা আমাক এটা মানে আশা আছিল। আৰু এইবিলাক তেতিয়া তেখেতে আমাক মানে মোক সহায় কৰিলে আপোনাক সহায় কৰিম বুলি আমাক আশা দিছিল BPF পাৰ্টি। গতিকে এতিয়া দেখা গ'ল যে আমাৰ ফৰেষ্ট ভিলেজে কোনো মানে গণ্য কৰা নাই। কিয় কৰা নাই? OLF-ত আমাক 2008-ত ভৰাই দিলে। কিয় ভৰাই দিলে? হা, আমি 95% আমি BPF-ত আছিলোঁ ফৰেষ্ট ভিলেজৰ মানুহ। এতিয়া যদি আমি UPPL চৰকাৰ যদি গঠন নহ'লেহেঁতেন আমাক এই ফৰেষ্ট গাঁওটো খেদি দিলেহেঁতেন। হা, আমাক কি বোলে 1950 চনৰ আমাৰ ডকুমেণ্ট আছে। এতিয়া আমি বেলেগ গাঁৱত বা বেলেগ বেলেগ ঠাইত আমি উদাহৰণ কৰিবলৈ গ'লে
20-25 বছর এনে মানে খাই থাকে মাটি এইফালে জঙ্গল সাফা করে সেই মানে কোনো ডকুমেন্টর প্রমাণপত্র একোই না থাকে আমি 1950 চনৰ ডকুমেন্ট এতিয়ালৈকে আমার হাতত আছে গতিকে এইটো ভুল আমার ওচরে কিয় কবা গেলে নিজের ভাতটো আমি কারি খাওয়া নাই আমার ভাত আমি আমার স্থায়ী বাসিন্দা আমি কোনো ফরেষ্টৰ পৰা আমাক একদিনৰ হেৰি মানে ফরেষ্টৰ পৰাও আমাক এভেকশ্যন কৰা নাই মানে ডিএপই আমাক বহাই থৈছে গতিকে এতিয়া আহোঁতে এতিয়া কি হ'ল এই ওয়েলপত ভৰাই দিল গতিকে আমি আশা কৰোঁ এতিয়া নতুন ইউপিপিএল চৰকাৰ থকাত যাতে আমাৰ এই ওয়েলপৰ পৰা যাতে মুক্ত সহায় সহযোগিতা আগবঢ়াই লৈ যাতে আমি ভৱিষ্যতত এই ইউপিপিএল চৰকাৰ থকাতে আমি যাতে এই 1950 চনৰ যিটো আমাৰ বাসিন্দা মাটি দখল বা আমাৰ আতা পিতা কাগজপত্ৰ চাই পেলাই যাতে ম্যাদী পাট্টাকৰণ ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকে একো কৰা নাই 17 বছৰ তেওঁলোকে ৰাজত্ব কৰিছে কোনো মানে ম্যাদী পাট্টাৰ কোনো সহযোগিতা একোই মানে সাজেশন দিয়া নাই বা লোৱাও নাই ব্যৱস্থা লোৱা নাই ৰাইজৰ কোনো এটা ফৰেষ্ট ভিলেজৰ কাৰণে বা আমাৰ গাঁৱৰ কাৰণে একো মানে তেখেতে সাজেশন দিয়া নাই বা কাম কৰা নাই এতিয়ালৈকে গতিকে আমাক এই পানীতেহে মানে পেলাই দিব খুজিছে এতিয়া আমি আহ্বান কৰাম যে আমি 1950 চনৰ পৰা আমাৰ ডকুমেন্ট ওকে আছে বাসিন্দা হিচাপে আমাক ম্যাদী পাট্টাকৰণ ব্যৱস্থা কৰক আমি এইখিনি অনুৰোধ কৰিম বিটিআৰ চৰকাৰ আমি এইখিনি যেটো ইপিপিএল চৰকাৰ ৰানিং চলি আছে আজি 2.5 বছৰ হ'ল এই আকৌ আৰু এই 2.5 বছৰ আছে 2.5 বছৰৰ ভিতৰত আমাক ম্যাদী পাট্টাকৰণ হ'ব লাগিব गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000 सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन